নমস্কাৰ। আজি আমি ক্লাছ 9ৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ মোমেণ্টছৰ এটা পাঠ আলোচনা কৰিম। পাঠটোৰ নাম হৈছে দ্য এডভেঞ্চাৰ অফ ট'টো। দ্য এডভেঞ্চাৰ অফ ট'টো ইজ এন এমিউজিং ষ্টৰী বাই ৰাস্কিন বণ্ড হাইলাইটিং দ্য এণ্টিক্স অফ এ মিছিভাছ মাংকি। বিখ্যাত লেখক ৰাস্কিন বণ্ডৰ এটা মনোৰম কাহিনী হ'ল দ্য এডভেঞ্চাৰ অফ ট'টো। ইয়াত লেখকে এটা দুষ্ট বান্দৰৰ কাণ্ড কাৰখানাৰ বিষয়ে বৰ্ণনা কৰিছে। Grandfather bought Toto from a tanga driver for the sum of 5 rupees. The tanga driver used to keep the little red monkey tied to a feeding trough, and the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. ককাই ট'টক এজন টাংকা ড্ৰাইভাৰৰ পৰা 5 টকা দি কিনি আনিছিল। সেই সময়ত 5 টকাৰ মূল্য আজিৰ 500 টকাৰ সমানেই আছিল। টাংকা ড্ৰাইভাৰজনে এই কণমানি ৰঙা বান্দৰটোক জীৱিকা নিৰ্বাহৰ কাৰণে বান্ধি ৰাখিছিল আৰু বান্দৰটোৱে থকা ঠাই বিচাৰি বাহিৰলৈ চাই আছিল। তাক দেখি ককাই তাক নিজৰ ব্যক্তিগত চিৰিয়াখানাখনলৈ লৈ অনাৰ সিদ্ধান্ত লৈছিল। ট'টো ৱাজ এ প্ৰিটি মাংকি। ট'টো আছিল এটা মৰম লগা বান্দৰ। His bright eyes sparkled with mischief beneath deep-set eyebrows, and his teeth, which were a pearly white, were very often displayed in a smile that frightened the life out of elderly Anglo-Indian ladies. ট'টোৰ দাঁত চেলাউৰিৰ তলৰ উজ্জ্বল চকু দুটা দুষ্টামি কৰি তিৰবিৰাই উঠিছিল আৰু সি হাঁহিলে জিলিকি উঠা তাৰ মুকুতাৰ দৰে বগা দাঁতবোৰ দেখি বয়সস্থ উত্তৰ ভাৰতীয় মহিলাসকল ভয়ত শিয়ৰি উঠিছিল। But his hands looked dried up as though they had been pickled in the sun for many years. কিন্তু তাৰ হাত দুটা ৰ'দত আচাৰ শুকুৱালে যেনেকৈ শুকাই যায় তেনেকৈ কৰ্কৰীয়া শুকা নাছিল। Yet his fingers were quick and wicked, and his tail, while adding to his good looks, grandfather believed a tail would add to anyone's good looks, also served as a third hand. তাৰ আঙুলিবোৰ ক্ষিপ্ৰ আৰু বৰ চৈতান আছিল, আৰু ককাই কোৱাৰ দৰে তাৰ নেজডালে তাৰ সৌন্দৰ্য বঢ়াই তুলিছিল, যদিও সেইডাল তাৰ কাৰণে 3 নম্বৰ হাতৰ দৰেহে কাম কৰিছিল। He could use it to hang from a branch, and it was capable of scooping up any delicacy that might be out of reach of his hands. সি তাৰ নেজডাল ডালে ডালে বগাই ফুৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু খেলোতে হাতেৰে ঢুকি নাপালে নেজডাল ব্যৱহাৰ কৰিছিল। Grandmother always fussed when grandfather brought home some new bird or animal, so it was decided that Toto's presence should be kept a secret from her until she was in a particularly good mood. Grandfather and I put him in a little closet opening into my bedroom wall, where he was tied securely, or so we thought, to a peg fastened into the wall. ককাই যেতিয়া ঘৰলৈ কোনো নতুন চৰাই বা জন্তু লৈ আহে আইতাৰ সদায় বৰ খং উঠিছিল। গতিকে আইতাৰ মুড ভাল হোৱালৈকে ট'টোৰ উপস্থিতি লুকুৱাই ৰখাৰ সিদ্ধান্ত কৰা হৈছিল। ককা আৰু মই তাক মোৰ কোঠাৰ বেৰত সংলগ্ন সৰু কোঠাটোতে ৰাখিছিলোঁ, য'ত তাক নিৰাপদে ৰখা হৈছিল, বা আমিহে সি নিৰাপদে থাকিব বুলি ভাবিছিলোঁ। তাক বেৰত খুটি মাৰি বান্ধি থোৱা হৈছিল। A few hours later, when grandfather and I came back to release Toto, we found that the walls, which had been covered with some ornamental paper chosen by grandfather, now stood out as naked brick and plaster. কেইঘণ্টামানৰ পিছত যেতিয়া ককা আৰু মই ট'টোক মুকলি কৰি দিবলৈ গৈছিলোঁ,
আমি দেখিছিলোঁ ককাই বেৰত লগাই থোৱা সজোৱা কাগজবোৰ এৰি উদং বেৰখন ওলাই আছিল। The peg in the wall had been wrenched from its socket, and my school blazer, which had been hanging there, was in shreds. বেৰত মাৰি থৈ যোৱা খুঁটিটো চকেটৰ পৰা ওলাই আছিল আৰু তাত ওলোমাই থোৱা মোৰ স্কুলৰ কোটটো টুকুৰা টুকুৰকৈ ফাটি আছিল। I wondered what grandmother would say, but grandfather did not worry. He seemed pleased with Toto's performance. মই ভয় খাইছিলোঁ এতিয়া আইতাই কি ক'ব, কিন্তু ককাই অকণো চিন্তা কৰা নাছিল। তেওঁ টোটোৰ কাণ্ডত আনন্দিতহে হৈছিল। He is clever, said grandfather. Given time, I am sure he could have tied the torn pieces of your blazer into a rope and made his escape from the window. ককাই কৈছিল সি বৰ টেঙৰ। অলপ সময় পিছত মই নিশ্চিত যে সি তোমাৰ কোটৰ টুকুৰাবোৰেৰে এডাল ৰছী বনাব আৰু সেইডালেৰে সি খিৰিকীৰে পলাই যাব। His presence in the house still a secret. Toto was now transferred to a big case in the servants' quarters where number of grandfather's pets lived very sociably together. A tortoise, a pair of rabbits, a tame squirrel, and for a while my pet goat. তাৰ উপস্থিতি তেতিয়াও গোপনেই ৰখা হৈছিল। টোটোক তাৰ পৰা এটা ডাঙৰ সজাত ভৰাই বন কৰা মানুহৰ ঘৰটোলৈ লৈ যোৱা হৈছিল, যিটো ঘৰত ককাই তেওঁৰ পোহনীয়া জীৱ-জন্তুবোৰ একেলগে ৰাখিছিল। তাত এটা কাছ, এহাল শহাপহু, এটা কেৰ্কেটুৱা আৰু অলপ দিনৰ কাৰণে মোৰ এটা ছাগলীও আছিল। But the monkey would not allow any of his companions to sleep at night, so grandfather, who had to leave Dehradun next day to collect his pension in Saharanpur, decided to take him along. কিন্তু বান্দৰটোৱে তাৰ লগৰীয়া কেইটাক ৰাতি শান্তিত শুবলৈকে নিদিছিল। সেয়ে ককাই পিছদিনা দেহৰাদুনলৈ গৈ সাহাৰণপুৰৰ পৰা পেঞ্চন অনাৰ কথা আছিল আৰু টোটোক লগত লৈ যোৱাৰ সিদ্ধান্ত লৈছিল। Unfortunately, I could not accompany grandfather in that trip, but he told me about it afterwards. দুৰ্ভাগ্যক্ৰমে মই ককাৰ লগত যাব পৰা নাছিলোঁ, কিন্তু তাত কি ঘটিছিল ককাই আহি কৈছিল। A big black canvas kit bag was provided for Toto. This, with some straw at the bottom, became his new abode. When the bag was closed, there was no escape. এটা ডাঙৰ ক'লা কেনভাছ বেগত টোটোক ভৰাই নিয়া হৈছিল। বেগটোৰ তলত অলপ ঘাঁহ পাৰি দি তাৰ নতুন ঘৰ বনোৱা হৈছিল। বেগটো যেতিয়া বন্ধ কৰি দিয়া হৈছিল, তাৰ পৰা পলাবলৈ কোনো বাট নাছিল। Toto could not get his hands through the opening, and the canvas was too strong for him to bite his way through. His efforts to get out only had the effect of making the bag roll about in the floor or occasionally jump into the air, an exhibition that attracted a curious crowd of onlookers on the Dehradun railway platform. টোটোই বেগটোৰ পৰা বাহিৰলৈ হাত উলিয়াব নোৱাৰা হৈছিল আৰু বেগটো ফালিবও নোৱাৰা হৈছিল। তাৰ চেষ্টাৰ পৰিণামস্বৰূপে বেগটো এবাৰ প্লেটফৰ্মত বাগৰি ফুৰিছিল, এবাৰ হাৱাত জঁপিয়াই উঠিছিল, যিটোৱে দেহৰাদুন ৰেলৱে প্লেটফৰ্মৰ মানুহক সহজতে আকৰ্ষিত কৰিছিল। Toto remained in the bag as far as Saharanpur, but while grandfather was producing his ticket at the railway turnstile, Toto suddenly poked his head out of the bag and gave the ticket collector a wide grin. সাহাৰণপুৰলৈকে বেগটোৰ ভিতৰতে টোটো সোমাই আছিল, কিন্তু যেতিয়া টিকেট কালেক্টৰক টিকেট দেখুৱাবলৈ সময় হৈছিল, সি বেগটোৰ পৰা মূৰটো উলিয়াই টিচিজনলৈ চাই এটা বহল হাঁহি মাৰিছিল।
The poor man was taken back, but with great presence of mind and much to grandfather's annoyance, he said, "Sir, you have a dog with you. You will have to pay for it accordingly." টিকেট কালেক্টৰজন প্ৰথমে আচৰিত হৈছিল, কিন্তু ককাৰ লগত কথা পাতি আমনি পাই তেওঁ উপস্থিত বুদ্ধিৰে সুধিছিল, "মহাশয়, আপোনাৰ লগত এটা কুকুৰ আছে। আপুনি তাৰ কাৰণে ভাড়া দিব লাগিব." In vain would grandfather take Toto out of the bag. In vain did he try to prove that a monkey did not qualify as a dog or even as a quadruped. Toto was classified a dog by the ticket collector, and 3 rupees was the sum handed over as his fare. যদিও ককাই টটোক বেগটোত লুকুৱাই ৰখাত বিফল হৈছিল, যদিও ককাই চেষ্টা কৰিও বান্দৰটো যে কোনোপধ্যেই কুকুৰ নহয় বুলি পতিয়ন নিয়াব পৰা নাছিল, আনকি সি চাৰিঠেঙীয়াও যে নহয় সেই বুলিও প্ৰমাণ কৰিব পৰা নাছিল। টিকেট কালেক্টৰজনে টটোক কুকুৰ বুলিয়েই ধৰি লৈছিল আৰু 3 টকা ভাড়া লৈছিল। Then grandfather, just to get his own bag, took from his pocket our pet tortoise and said, "What must I pay for this, since you charge for all animals?" তেতিয়া ককাই নিজৰ কথা ৰাখিবলৈ পকেটৰ পৰা কাছটো উলিয়াই লৈ সুধিছিল, "আপুনি যদি সব জন্তুৰে ভাড়া লয়, তেনে কওক এইটোৰ কিমান ভাড়া দিব লাগিব?" The ticket collector looked closely at the tortoise, prodded it with his forefinger, gave grandfather a pleased and triumphant look, and said, "No charge, it is not a dog." টিকেট কালেক্টৰজনে কাছটো ভালকৈ চালে আৰু উৎসাহিত হৈ নিজৰ তৰ্জনী আঙুলি টোৱাই বিজয়ী দৃষ্টিৰে ককালৈ চাই ক'লে, "ইয়াৰ ভাড়া নালাগে, কাৰণ এইটো কুকুৰ নহয়." When Toto was finally accepted by grandmother, he was given a comfortable home in the stable, where he had for a companion the family donkey, Nana. যেতিয়া আইতাই টটোক ঘৰত থাকিবলৈ দিলে, তাক পোহনীয়া গাধ নানাৰ লগত একেলগে আস্তাবলত থাকিবলৈ দিয়া হৈছিল। On Toto's first night in the stable, grandfather paid him a visit to see if he was comfortable. To his surprise, he found Nana without apparent cause, pulling at her halter and trying to keep her head as far as possible from a bundle of hay. তাক আস্তাবলত থাকিবলৈ দিয়াৰ প্ৰথম নিশা ককাই সি তাত কেনেকৈ আছে চাবলৈ গৈছিল। ককাই তাত গৈ আচৰিত হৈছিল যে নানাই কোনো কাৰণ নোহোৱাকৈ লেকামডাল টানি আছিল আৰু তাৰ ঘাঁহৰ মুঠা এটাৰ পৰা যিমান পাৰি সিমান নিজৰ মূৰটো আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আছিল। Grandfather gave Nana a slap across her haunches and she jerked back, dragging Toto with her. He had fastened onto her long ears with his sharp little teeth. ককাই নানাৰ টিকাত এক থাপৰ মাৰি দিছিল আৰু তাই পিছলৈ ঘূৰি দিছিল। লগতে টটোও চুচৰি আহিছিল। টটোই নানাৰ কাণ দুখনত তীক্ষ্ণ দাঁত বহুৱাই হেঁচা মাৰি ধৰি আছিল। Toto and Nana never became friends. ইয়াৰ পিছত টটো আৰু নানা কেতিয়াও বন্ধু হ'ব পৰা নাছিল। A great treat for Toto during cold winter evenings was the large bowl of warm water given him by grandmother for his bath. He would cunningly test the temperature with his hand, then gradually step into the bath, first one foot, then the other, as he had seen me doing, until he was into the water up to his neck. ঠাণ্ডাৰ দিনত আইতাই টটোক এটা ডাঙৰ পাত্ৰত গা ধুবলৈ গৰম পানী দিছিল। সি বৰ বুদ্ধিৰে পানীখিনিৰ তাপমাত্ৰা পৰীক্ষা কৰিছিল, তাৰ পিছত লাহে লাহে গা ধুবলৈ সোমাইছিল। প্ৰথমে মোৰ দৰে এটা ভৰি, তাৰ পিছত আনটো ভৰি আৰু শেষত ডিঙিলৈকে পানীত সোমাইছিল। Once comfortable, he would take the soap in his hands or feet and rub himself all over. When the water became cold, he would get out and run as quickly as he could to the kitchen fire in order to dry himself. If anyone laughed at him during this performance, Toto's feelings would be hurt and he would refuse to go on
with his bath. পানীখিনি গা ধুবৰ জোখৰ তাপমাত্ৰাৰ হ'লে ট'টই হাতে ভৰিয়ে চাবোন লগাইছিল। যেতিয়া পানীখিনি ঠাণ্ডা হৈছিল, সি একেজাপে তাৰ পৰা ওলাই পাকঘৰৰ জুইৰ ওচৰত গা শুকুৱাবলৈ দৌৰ মাৰিছিল। যদি তাক এনেকৈ গা ধোৱা সময়ত কোনোবাই হাঁহে, সি আহত হৈছিল আৰু গা ধুবলৈ অমান্তি হৈছিল। One day Toto nearly succeeded in boiling himself alive. এদিনটো সি পানীত সিজাৰ পৰা কোনোমতেহে বাচিছিল। A large kitchen kettle had been left on the fire to boil for tea, and Toto, finding himself with nothing better to do, decided to remove the lid. Finding the water just warm enough for a bath, he got in, with his head sticking out from the open kettle. This was thus fine for a while, until the water began to boil. Toto then raised himself a little, but finding it cold outside, sat down again. He continued hopping up and down for some time, until grandmother arrived and hauled him half-boiled out of the kettle. পাকঘৰত চাহ বনাবলৈ এটা ডাঙৰ কেটলি জুইত উঠাই থোৱা আছিল। ট'টয়ে কি কৰোঁ কি নকৰোঁকৈ গৈ তাৰ ঢাকনিখনকে উঠাই দিলেগৈ। কেটলিৰ পানীখিনি তাক গা ধোৱা পানীৰ সমানেই উষ্ণতাৰ পাই সি তাতে সুমাই দিলে। উতলি থকা কেটলিটোৰ পৰা কেৱল তাৰ মূৰটোহে ওলাই আছিল। এবাৰ সি পানীৰ পৰা ওলাই আহিব ধৰিছিল, কিন্তু বাহিৰত ঠাণ্ডা পাই সি পুনৰ কেটলিটোতে বহি আছিল। সি তাৰ পৰা ওলোৱা সোমোৱা কৰি আছিল, যেতিয়া আইতা আহি তাক আধা সিজা হোৱাৰ পৰা কেটলিটোৰ পৰা টান মাৰি উলিয়াই অনা নাছিল। If there is a part of the brain especially devoted to mischief, that part was largely developed in Toto. He was always tearing things to pieces. Whenever one of my aunts came near him, he made every effort to get hold of her dress and tear a hole in it. যদি মগজুৰ এটা অংশ আনৰ লোকচান কৰিবলৈকে আছিল, তেনে ট'টৰ তাত সেইটো অংশহে বেছিকৈ আছিল। সি সদায় বস্তু ভাঙি টুকুৰা টুকুৰ কৰিছিল। এবাৰ আমাৰ ওচৰৰে আণ্টি এগৰাকী আহোঁতে সি যত সম্ভৱ চেষ্টা কৰি তেওঁৰ কাপোৰ ফালি ফুটা উলিয়াই দিছিল। One day at lunch time, a large dish of pulao stood in the center of the dining table. We entered the room to find Toto stuffing himself with rice. এদিন দুপৰীয়া আহাৰৰ সময়ত এখন ডাঙৰ ডিছত পোলাও উলিয়াই ডাইনিং টেবুলৰ মাজত ৰখা আছিল। আমি ট'টক ভাত খাবলৈ বিচাৰি বিচাৰি ৰুমটোত সোমাইছিলোহি। My grandmother screamed and Toto threw a plate at her. One of my aunts rushed forward and received a glass of water in the face. তেতিয়াই আইতাই ডাঙৰকৈ চিঞৰ মাৰি দিছিল আৰু ট'টই তেওঁলৈ প্লেট এখন দলি মাৰি দিছিল। মোৰ আণ্টি এগৰাকী আগবাঢ়ি আহিছিল আৰু ট'টই তেওঁলৈ পানী এগিলাচ মাৰি পঠাইছিল। When grandfather arrived, Toto picked up the dish of pulao and made his exit through a window. যেতিয়া ককা ওলাইছিলহি, সি পোলাওখিনি লৈ খিৰিকীৰে পলাই গৈছিল। We found him in the branches of the jackfruit tree, the dish still in his arms. He remained there all afternoon, eating slowly through the rice, determined on finishing every grain, and then, in order to respite grandmother, who had screamed at her, he threw the dish down from the tree and shuddered with delight when it broke into 100 pieces. আমি ট'টক কঁঠালজোপাৰ ডালত বিচাৰি পাইছিলোগৈ। সি তেতিয়া ডিছখন হাততেই লৈ আছিল। সি আবেলিলৈকে তাতে বহি বহি ভাতখিনি খাই আছিল আৰু আইতাই যে অলপ আগতে তাক চিঞৰি গালি পাৰিছিল, তাৰ প্ৰতিশোধ ল'বলৈ হাতৰ প্লেটখন আইতালৈ দলি মাৰি দিছিল আৰু প্লেটৰ টুকুৰাবোৰ দেখি খেক খেককৈ হাঁহিছিল। Obviously, Toto was not the sort of pet we could keep for long. Even grandfather realized that. We were not well-to-do and could not afford the frequent loss of dishes, clothes, curtains, and wallpaper. So, grandfather found the tanga driver and sold Toto back to him for only 3 rupees.
আমি পুহিব পৰা জন্তুৰ দৰে ট'টো একেবাৰে সুবিধাজনক নাছিল। আনকি ককায়েও সেই কথা অনুভৱ কৰিছিল। আমি আৰু প্লেট, কাপোৰ, পৰ্দা, ৱালপেপাৰ নষ্ট কৰি থকা সহ্য কৰিব পৰা নাছিলোঁ। সেইকাৰণে ককাই টাংকা ড্ৰাইভাৰজনক পুনৰ বিচাৰি আনিছিল আৰু 5 টকাত সলনি 3 টকাত ট'টোক বিক্ৰী কৰি দিছিল। আজি আমি দ্য এডভেঞ্চাৰ অৱ ট'টোৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ এই আলোচনাই তোমালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিব। থেংক ইউ।